हेलो फ्रेंड्स, आज धमाका बोले गए एकदम लास्टলৈকে ভিডিওটো চাই থাকক। আজি নতুন সাইকেল ল'বলৈ গৈ আছোঁ। আপোনালোকে টাইটেল থাম্বনেল চাই গম পাইছে চাগে। সো একদম লাস্টলৈকে চাই থাকক, ধমাকা হ'ব। চাওক, চাই আছোঁ এতিয়া ধুক ধৰা। আজি জীৱনত ফাৰ্ষ্ট টাইম চাইকেল ল'ম। সো যিখন চলাই আছিলোঁ আপোনালোকে দেখিছে, এইখনতো বুঢ়া হৈ গৈছে। এইখন মানে মোৰ দিনৰ নহয়, মোৰ দেউতাহঁতৰ দিনৰে তেওঁলোকে লোৱা আছিল। সো আজি মই ফাৰ্ষ্ট টাইম ল'ম। চনি চাইকেলৰ অৱস্থা চাওক, ব্ৰেক চেৰেক নাই, মানে চেন পুৰি আছে। চাওক না আপোনালোকে, সিদিনা খোজকাঢ়িহে আহিছোঁ পিকনিকৰ পৰা আহোঁতে ৰাতি হৈছে। সো এইখন আজি চেঞ্জ হ'ব আৰু পেটেল নাই, দুয়োফালৰে পেটেল নাই। সো এনেকৈ চলাই আছিলোঁ। তো এতিয়া নতুন আহিব, আপোনালোকে চাব। ফ্ৰেণ্ডছ ফাইনেলি ধুকধৰা আহি পালোঁ। এতিয়া লোৱাটোহে কথা। চাৰিওফালে চাইকেল লাইন লাগি আছে, তো চাই থাকক। এতিয়া এখন দোকানত আহিছোঁ ৰ ফ্ৰেণ্ডছ, তামাম চাইকেল আছে, খালি ৰেঞ্জাৰ আৰু এইফালে আছে ৰেডিছো আছে। চ' আপোনালোকে একদম লাষ্টলৈকে চাওক, ইয়াৰে কোনখন বা মোৰ এতিয়া চাওঁ ৰ ভালকৈ বাছোঁ কোনখন ভাল লাগে। এইখনে ভাল লাগিছিল, কিন্তু ইয়াৰ এটা প্ৰব্লেম হ'ল, ইয়াৰ মাতগাৰটো নাই আগৰ ফালে। চ' বেলেগ চাওঁ নেকি আৰু এখন ওলাইছে ৰ, এইখন চাওঁ, কিবা ওপৰৰ পৰা লৈ আহিল। চ' আপোনালোকে চাওক কিনি লাগে। এই দুখনৰ ভিতৰতে এখন হ'ব, কোনখন হয় এতিয়া কালাৰটো বেলেগ বেলেগ আছে। চ' যোনখন ভাল লাগে এইখন লৈ লওঁ। এইখনেই ল'লোঁ ফ্ৰেণ্ডছ, মানে কালাৰটো ভাল লাগিছে এইখনে। চাইকেলখন লৈ ল'লোঁ। এতিয়া আপোনালোকে জনাব কেনে লাগিছে, কালাৰটো কেনে লাগিছে বা। চ' ল'লোঁ আৰু উপায় নাই। এবাৰ ভালকৈ চাই লওক, পূৰা ধুনীয়াকৈ চাই লওক আপোনালোকে। কালাৰটো এনেকুৱা আছিল। চাইকেল লৈ কিনে এতিয়া নাৰ্চাৰীতে মিলে আপোনালোকক অলপমান নাৰ্চাৰীখন দেখুৱাই দিওঁ। ভিডিঅ'টো ইমান দীঘল হোৱা নাই না। চ' চাওক, এনজয় কৰক। আৰু বহুত লিচু গছ এইগিলা পিছৰ ফালে চাওকচোন। এতিয়া ঘৰ আহি পেলাই আপোনালোকৰ কাৰণে এখন চাইকেল লৈ আহিলোঁ। চ' আপোনালোকে দেখিলে বহুত। চ' এতিয়া অলপমান ঘৰত দেখুৱাই দিওঁ আপোনালোকৰ চাইকেলখন। আৰু এইটো পাৰ্চেল আহিছে, আপোনালোকক লাষ্টত দেখুৱাই আছোঁ কি পাৰ্চেল আহিছে। চ' চাওক, আহিলোঁ ফ্ৰেণ্ডছ, আপোনালোকে চাওক, দেখিছে এতিয়া ধামাকা ভিডিঅ' আহি আছে। ৰাইড আহিব, আপোনালোকে ছাপোৰ্ট কৰিব, ভিডিঅ'বোৰ চাব। আৰু তো কেনে লাগিছে জনাব আৰু কমেণ্টত। আৰু ইয়াৰ এটা কিবা নাম দিম, আপোনালোকে ক'বচোন কি নাম দিলে। আপোনালোকে ক'বচোন চাইকেলখনৰ কি নাম দিলে ভাল হ'ব, প্লিজ এইটো ক'বই, মানে কি নাম দিলে ভাল হয়। মই ভাবিছোঁ কেইটামান যদি আপোনালোকে ভাল নাম বিচাৰি পায় তেনেহ'লে জনাব কমেণ্টত, আৰু মই নামটো দিম। আপোনালোকে চাওক। আৰু এইটো বস্তুটো আনবক্সিং কৰি আছোঁ, মানে মই খুলিছিলোঁৱেই, এইমাত্ৰ আহিল। চ' আপোনালোকক দেখুৱাই দিওঁ আনবক্সিং কৰি। চাওক অতি সোনকালে। বেলেগ একো নহয়, চলো চিপছ। আপোনালোকে চাওক, চলো চিপছ এক পেকেট আহি গ'ল। চ' আপোনালোকে জনাব কি কৰিলে ভাল হ'ব, কি মানে কেনেকৈ ভিডিঅ' বনাম ইয়াৰ ওপৰত, চলো চিপছৰ ওপৰত। তো কমেণ্ট কৰিব এই দুটা, কি নাম দিলে ভাল হ'ব, আৰু কি ভিডিঅ' বনাম ইয়াৰ ওপৰত, চলো চিপছৰ ওপৰত। তো লাইক, বাই বাই।